নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো আৰু আজি গণৰাজ্য দিৱস উপলক্ষে গাঁৱৰ ৰাইজে মিলি ৰাস্তা বনাই আছে আৰু তাকে অকণমান চাওঁগে বুলি ওলাইছো। তাতে আচলতে তেওঁলোকে ৰাস্তা বনাব, লগতে তেওঁলোকে পিকনিক হিচাপে কিবা এটা খাব আৰু তাকে এপাক চাই আহোঁ অলপ। আৰু এইফালে এতিয়া পাৰ হ'ব লাগিব এডাল হাকু। অ' মা, আৰু এইফালে এওঁলোকে কাম বন কৰি অকণমান জিৰণি লৈছে আৰু সেইফালে দেখিছেনে তম্বু তৰি থৈছে পিকনিক খাবৰ কাৰণে। এইফালে পুৰা কাম লগাই থৈছে জেচিবিৰে। এইফালে পিকনিকৰ কাৰণে পিঁয়াজ, নহৰু, আলু এইবোৰ কাটি আছে। এইফালে বৰমা, এইফালে পিঁয়াজৰ পেষ্ট কৰি তালে দি পঠাওঁ। এইফালে বজাৰবোৰ আৰু এইফালে ঝৰিয়া আৰু এইফালে ৰ'দত বহি খাব লৈছোঁ খিচিৰি। আজি খিচিৰিকে বনাই দিলোঁ, যিহেতু মাহঁতে তাতে পিকনিক খাব, গতিকে মই আৰু চিম্পলকৈ খিচিৰিকে বনাই দিলোঁ। এইফালে এইযোৰ কাপোৰ উলিয়াই লৈছোঁ বিয়া এখন খাবলৈ, লগৰজনী ককায়েকৰ বিয়া, তাকে বিয়া খাবলৈ বুলি কাপোৰযোৰ উলিয়াই মেলি লৈছোঁ আৰু এইযোৰকে পিন্ধি যাম। আচলতে আগতে দুবাৰমান পিন্ধিলোৱেই, তথাপিতো তাকে পিন্ধি যাম আৰু এইফালে মই বিয়া খাবলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। বহুত বেছি কৰা নাই, জাষ্ট কাপোৰযোৰ পিন্ধি লৈছোঁ। সেয়াই আৰু ককা খন্দাকৈ ওলাবলগীয়া হৈছে, কাৰণ আলহী আহিছিলে আৰু আলহী চালহী পঠিয়াই মেলি এতিয়া আজৰি হৈ ওলাইছোঁ আৰু যাবলৈ বুলি। সন্ধিয়াই হ'ব হ'ল। এইফালে অকলে এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ। লগৰজনী আহিব, তাই তিনিআলিতে ৰ'বহি, গতিকে তাইৰ ওচৰলৈ এতিয়া এডোখৰ গাঁৱৰ পৰা মই এতিয়া অকলে ওলাই যাবলগীয়া হৈছে। সেয়াই আৰু গৈ থাকোঁ, কি কৰিব। আজি তাতে 26 জানুৱাৰী যিহেতুকে গাড়ী চাড়ীৰো অকণমান প্ৰব্লেম আছে, গতিকে খোজকাঢ়িয়ে যাব লাগিব। বেছি দূৰ নহয়, তথাপিতো এইদৰে মেখেলা চাদৰ পিন্ধি যাবলৈ অকণমান অসুবিধা হয় খোজকাঢ়ি। আৰু তাকে গৈ থাকোঁ, বিয়া ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ। এইফালে ট্ৰেইন লাইনৰ ওপৰে গৈ আছোঁ আৰু আজি মানুহ পূৰা খালী হৈ আছে। আনকালে এইখিনি ঠাইত মানুহ ভৰ্তি হৈ থাকে, বেটেৰীবোৰো থাকে। আজি এখন বেটেৰী দেখিছোঁ বাৰু, কিন্তু মানুহ তেনেই কম আনকালৰ তুলনাত। আহি পাই গ'লোঁ তিনিআলি, পিছত তাই আহি পোৱাহিয়ে নাই এতিয়াও। তাই বেটেৰী এখন লৈ আহিছোঁ বুলি কৈছে, গতিকে ৰৈ দিওঁ আৰু ইয়াতে অকণমান সময়। গাড়ীবোৰো আজি এইদৰে ৰখাই থোৱা হৈছে। আৰু এইফালে দুইজনী আমি এতিয়া ওলাই লৈছোঁ। ইমান ধুনীয়াকৈ আহিছ, মেকআপ পূৰা সানি আহিছে। মই এনেও ধুনীয়া কাৰণে মই মেকআপ নকৰোঁ, গম পাইছ? মই এনেও ধুনীয়া কাৰণে মই মেকআপ নকৰোঁ। কেনেকুৱা ফিলিংছ খোজকাঢ়ি বিয়া খোৱা? আকৌ এইফালে মেইন ৰাস্তাৰ পৰা সোমাই আহিছোঁ। এইফালে আকৌ বহুত ডোখৰ ন ইহঁতৰ ঘৰ, আমাক থৈ আহক বিয়া ঘৰত। আমাৰ ঘৰলৈ তাই সেইফালে গুচিবলৈ হৈ যাব। মই হৰাম যে, আৰু এয়া ৰাস্তাৰে আহি এইফালে বিয়া ঘৰ পাই গ'লোহি আমি। সোমাবি আকৌ বিয়া খাবলৈ আহি এতিয়া
সোমোৱা কোন সোমাব আগত তাক লৈ আলোচনা যাব পাৰি বিয়াঘৰত সোমাই যোৱাটো মন নাছিলে ইফালে মোৰ লগৰ কেইজনী তাৰ পাছতে গ'লোঁ আমি খাবলৈ বুলি আৰু খাবলৈ দিছিলে পোলাও মাছ মাংস প্ৰায়বোৰে আছিলে তাকে খাই বৈ ল'লোঁ আৰু এবাৰ ডাইটিং কৰিছে ডাইটিং ভালকে খা আৰু লাগিব নেমু এফালে আছিলে কিন্তু হাতে শুকাই যাব এতিয়া মাছ মাংস চব খালে কিন্তু সুদা ভাতকেইটা নাখায় মজা লাগিছে মানে থাকিবা তোমালোকে নেকি আজি নাই যাম মই নাই নি বিয়া ঘৰত আহি পাণ নাখালে কেনেকৈ হ'ব নহয়নে সেয়া পাণ এটা লৈ ল'লোঁ সেইকাৰণে মেখেলা যদি নাই চলি যাব এসপ্তাহ এতিয়া যাওঁগে আৰু ন বিয়া খাই কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল লাগিলে নে বিয়া খাই কেইখন পাণ আনিলি ৰাতি খোৱাৰ পিছত খাবলৈ এখন তাৰপিছত ভাত খোৱাৰ পিছত খাবলৈ এখন ৰাতিপুৱা মুখ ধুই খাবলৈ এখন আনিছোঁ গুড আজিলৈ গৈ থাকোঁ আৰু তাই প্ৰেজেণ্টটো থাকি আহিলে বোলে বিয়া ঘৰত এতিয়া তাই আকৌ ফোন কৰি প্ৰেজেণ্টটো খুজিব ঘৰলৈ যাম অলপ পিছত চুলিখিনিও বান্ধি ল'ম গতিকে আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ত পুনৰবাৰ আজিলৈ ধন্যবাদ